নমস্কাৰ ৰূপজ্যোতিষ ব্লগলৈ আপোনাক স্বাগতম জনাইছোঁ SSC GD আকৌ আহি আছে 2022 চনৰ কাৰণে আৰু ফেব্ৰুৱাৰী মাহত ইয়াৰ এডভাৰটাইজ আহিব লগতে জুনৰ টেন্টেটিভ ডেট দিছে যে জুনত এক্সামটো হ'ব আৰু আজি মই কেইটামান কথা কম এই কথাকেইটা যদি আপোনালোকে ধ্যান ৰাখে তেন্তে আপুনি এবাৰতে SSC GD ক্লিয়াৰ কৰিব পাৰিব বাৰে বাৰে দি থকাৰ প্ৰয়োজন নাই আৰু এইবাৰ যিসকলে এক্সাম দিছে তেওঁলোকে গম পাইছে যে এক্সামৰ যেটো টাফনেছ এটো অকনমান টাফ আহিছে মেথছখিনি যেটো সময় লাগে মেথছখিনি কৰিবলৈ যাওঁতে আপোনাৰ ফলে সময় নহব আৰু যেহেতু এক্সামটো হৈছে সময়ৰ ওপৰত নিৰ্ধাৰিত আৰু লগতে নেগেটিভ মাৰ্কিং থাকিব লগতে নৰ্মালাইজেশন থাকিব এটো কাৰণে যথেষ্ট আজিকালি আহি গল আগতে হেতু ব্যৱস্থা নাছিলে 2018 চনলৈকে এইবিলাক নাছিলে কিন্তু এইবাৰৰ পৰা হেতু আহি গল এটো কাৰণে আপোনালোকে পৰীক্ষাটো দিওঁতে সাৱধান হ'ব লাগিব লগে আপোনালোকে প্ৰিপাৰেচন এনেকৈ কৰিব লাগিব যাতে 90 মিনিটৰ ভিতৰত আপুনি 100টা প্ৰশ্ন কৰিব পাৰে আৰু সাবজেক্ট কেটা কি হেয়া ডিটেইল মই আগতে আপোনাক জনাই থৈছো আৰু হেতুৱে থাকিব সাবজেক্টৰ খলনি নহয় কিন্তু নতুন কিবা আহিব পাৰে কিন্তু আমি ধাৰণা কৰি ৰাখিব লাগিব যে নেগেটিভ মাৰ্কিং থাকিব লগতে নৰ্মালাইজেশন থাকিব আৰু সেই ব্যৱস্থাটো থাকিলে আপোনালোকে কেনেকৈ পৰীক্ষা দিব লাগে সেই বিষয়ে আজি কথা পাতিম প্ৰথম কথা যেতিয়া আপোনালোকে কম্পিটিটিভ এক্সাম এটা দিবলৈ যাব তেতিয়া আপুনি নিজকে প্ৰিপেয়াৰ কৰিব লাগিব বেলেগে যেনেকৈ কৰি আছে ধৰি লৈছো আপুনি 1 ঘণ্টা বা 2 ঘণ্টা প্ৰিপেয়াৰ কৰি আগতে আপুনি হাই সেকেন্ডাৰী বা মেট্ৰিকৰ এক্সাম দিছিলে কিন্তু এবাৰ তেনেকৈ দিলে নহব যেটো এটা কম্পিটিটিভ এক্সাম আপোনাৰ লগত 1 লাখ মানুহৰ কম্পিটিশন থাকিব হেতু কাৰণে তাক আপুনি ভালকৈ দিবলৈ হলে দিনটোত আপুনি 2 ঘণ্টা পঢ়িলে নহব 4 পৰা 6 ঘণ্টা আপুনি সময় দিব লাগিব আগতে যদি আপুনি স্কুলৰ পৰীক্ষা দিওঁতে 2 ঘণ্টা সময় দিছিলে এতিয়া আপুনি 6 ঘণ্টাৰ পৰা 7 ঘণ্টা আপুনি দিব লাগিব যেটো কম্পিটিশন দিনক দিনে বাঢ়ি গৈ আছে আৰু এইবাৰ যিমান কেন্ডিডেট হৈছে নেক্সট বাৰ হয়তো এতকৈ বাঢ়ি যাব আৰু লগে পোষ্টৰ সংখ্যা কমি গৈ আছে আপোনালোকে জানে ভাৰতৰ জনসংখ্যা কিমান বৃদ্ধি পাই গৈ আছে হেতু কাৰণে সেই জনসংখ্যাৰ মাজত যদি আপোনাক চাকৰি লবলৈ হয় বা চাকৰি যদি আপুনি লব লাগে তেনে আপুনি যথেষ্ট কষ্ট কৰিব লাগিব প্ৰথম অৱস্থাতে যেটো SSC GD ৰ এক্সাম হয় মই অনলি SSC GD কথা পাতিম নেক্সট আমি বেলেগ কথা পাতিম SSC GD যেটো প্ৰথমতে এক্সামটো হ'ব এক্সামটো আপোনালোকে ভালকৈ দিব লাগিব আৰু এক্সামত যদি ভাল মাৰ্ক পায় তেতিয়াহে আপুনি ফিজিক্যাল বা মেডিকেললৈ যাব পাৰিব তাৰ পিছতে মেৰিট হেতু কাৰণে প্ৰথম অৱস্থাত আপুনি পৰীক্ষাটো দিবলৈ হলে কোনটো সাবজেক্ট আপুনি বেয়া পায় প্ৰথম কথা ৰিজনিং থাকিব মেথছ থাকিব টানৰ ভিতৰত আৰু বাকি আপোনাৰ হিন্দী আৰু ইংলিশ আৰু এফালে জেনাৰেল নলেজ হেগিটা সাবজেক্ট থাকিব ইংলিশ বা হিন্দী তাৰ ভিতৰত আপুনি যিকোনো এটা চুজ কৰিব লাগিব আৰু এফালে থাকিব আপোনাৰ ৰিজনিং আৰু মেথছ যি দুটা সাবজেক্ট আমাৰ লৰা ছোৱালী সকলে বেয়া পায় সেই দুটা হৈছে ৰিজনিং আৰু মেথছ কোনে ৰিজনিং ভাল পায় কিন্তু মেথছটো অলপ বেয়া পায় কোনে মেথছ ভাল পায় ৰিজনিং বেয়া পায় হেতু কাৰণে এই দুটা সাবজেক্ট আপোনালোকে ভালকৈ ক্লিয়াৰ কৰি ল'ব লাগিব আৰু লেভেলটো পৰীক্ষাৰ লেভেলটো হ'ব ক্লাস 9 আৰু 10 ৰ মেথছ বিলাকৰ নিচিনা তথাপিও যেটো কম্পিটিটিভ এক্সাম অকনমান টান হয় আমি যেটো ক্লাস 10 ত যিবিলাক কৰিছিলো সেইবিলাক আপোনাৰ নাহিবও পাৰে হেতু কাৰণে আপোনাৰ যেটো সিলেবাছত থাকে সেই গুটেখিনি আপুনি আয়ত্ত কৰিব লাগিব আয়ত্ত কৰিবলৈ হলে আপুনি এদিন দুদিন প্ৰিপাৰেচন কৰিলে নহব এতিয়া যেহেতু 2022 চনৰ কাৰণে ফেব্ৰুৱাৰী ডেটভাৰে যদি আহে জুন জুলাই মানত পৰীক্ষা হ'বগৈ হেতু হিচাপত আপোনালোকে এতিয়াৰ পৰা প্ৰিপাৰেচন কৰিব লাগিব মিনিমাম আপোনালোকে 6 মাহ প্ৰিপাৰেচন কৰক তাৰ পিছত দেখিব আপুনি ভাল মাৰ্ক এটা স্কোৰ কৰিব পাৰিছে আৰু যদি আপুনি সিলেক্ট কৰে যে মোক এটো পোষ্ট লাগে আসাম ৰাইফল লাগে CSF লাগে তাৰ কাৰণে আপুনি ভালকৈ পঢ়াশোনা কৰিব লাগিব আৰু ভাল মাৰ্ক উঠাব লাগিব তেতিয়াহে আপুনি সেই পোষ্ট কিটাত আপুনি চাকৰি পাব বা হেতু ফৰ্চত আপুনি সোমাব পাৰিব আসাম ৰাইফলৰ কাট অফ সদায় বাঢ়ি গৈ আছে আগত যিমান গৈছিল এবাৰ বাঢ়িলে আৰু এবাৰ আকৌ বাঢ়িব নেক্সট আৰু বাঢ়ি যাব হেতু কাৰণে যদি আপোনাক আসাম ৰাইফল লাগে CSF লাগে আপুনি আৰু নম্বৰ উঠাব লাগিব আৰু নম্বৰ উঠাবলৈ যাওঁতে আপুনি এতিয়াৰ পৰা প্ৰিপাৰেচন কৰিব লাগিব যিকলৰ বয়স 18 বছৰ 17 বছৰ 10 মাহ হৈ আছে তেওঁলোকে এতিয়া প্ৰিপাৰেচন কৰক খুব ধুনিয়া সময় 18 বছৰ বয়সতে যদি আপুনি এপ্লাই কৰি 18 বছৰ বয়সতে যদি চাকৰি ল'ব পাৰে চাকৰি হোৱালে আপোনাৰ 20-22 বছৰ হৈ যাব আৰু তেতিয়াৰ পৰা আপুনি 20 বছৰ যদি চাকৰি কৰে 40 বছৰ বয়সত খুব ধুনিয়াকৈ আপোনাৰ ব্যৱসায় আপুনি কিবা কৰিব যদি বিচাৰিছে সেইখিনি কাম কৰিব পাৰিব 20 বছৰ ঘৰত আহি 20 বছৰ চাকৰি কৰাৰ পিছতো আপুনি মাত্ৰ আপোনাৰ 40 বছৰ হ'ব আৰু যদি আপুনি চাকৰি লওঁতে আপোনাৰ 29-30 বছৰ হৈ যায় তেন্তে নেক্সট আপুনি 20 বছৰ চাকৰি কৰিলে 50 বছৰ আহি আপুনি একো কৰিব নোৱাৰে হেতু কাৰণে আৰু মানুহৰ যেটো গড় আয়ু লাহে কমি গৈ আছে হেতু কাৰণে আগতেকৈ যিমান আগতেকৈ পাৰে আপুনি সিমান আগতেকৈ চাকৰিটো ল'ব চেষ্টা কৰিব লাগে আৰু হেতৈ কথা যিকিটা সাবজেক্ট আপুনি বেয়া পায় ইংলিশ আৰু হিন্দী এই দুটা সাবজেক্ট থাকিব হেতু তাৰ ভিতৰত আপুনি যিকোনো এটা চুজ কৰি হেতু আপুনি কোৰ্স কৰি ল'ব পাৰে এনেকুৱা টিচাৰ আজিকালি যথেষ্ট আছে যি কম্পিটিটিভ এক্সামৰ কাৰণে টিচিং কৰে তাতে আপুনি জয়েন কৰি লওক আৰু এনেকুৱা নহয় সময়ত পঢ়ি যাম এসপ্তাহ পঢ়িম তেনেকুৱা নহব যেহেতু আগতকৈ কম্পিটিশন যথেষ্ট বাঢ়ি গল আৰু বাহিৰৰ আপুনি ইউপি বিহাৰৰ কাট অফ দেখিলে গম পাব কিমান কাট অফ যায় আৰু তাৰ লৰা ছোৱালী প্ৰিপাৰেচন কেনেকুৱা হেতু কাৰণে তাৰ সতে কম্পিটিশন কৰিবলৈ হলে আমি ভালকৈ পঢ়াশোনা কৰিব লাগিব প্ৰথম পঢ়াটো তাৰপিছত ফিজিকেলৰ কথা আমি নেক্সট পাতিম SSC GD যিসকলে এবাৰ এক্সাম ভালকৈ দিছে তেওঁলোকৰ কাৰণে ফিজিকেল কেইটামান টিপছ মই লৈ আহিম সেই ফিজিকেল টিপছ কিটা তেওঁলোকে ধ্যান দি ৰাখিলে ফিজিকেলো খুব ধুনিয়াকৈ 5 কিলোমিটাৰ ৰানিং তেওঁলোকে পাছ কৰিব পাৰিব আৰু আজিৰ ভিতৰত ইমানে নেক্সট যেটো SSC GD আহি আছে 2022 ৰ কাৰণে মই সকলোকে শুভেচ্ছা জনাইছো যিসকলৰ বয়স 18 বছৰ হ'ব তেওঁলোকে খুব ধুনিয়াকৈ প্ৰিপাৰেচন কৰক আৰু কোচিং বা টিউশন তেনেকৈ লৈ লওক যাতে এক্সামটো আপোনাৰ বেয়া নহয় আৰু ভাল নম্বৰ এটা আপুনি স্কোৰ কৰিব পাৰে আপোনাৰ বিচৰা মতে আপুনি ফৰ্স সিলেক্ট কৰি ল'ব পাৰে আজিৰ ভিতৰত ইমানে নেক্সট ভিডিঅ'ৰ কাৰণে অপেক্ষা কৰক এটো সবাই ধন্যবাদ আপোনাৰ দিনটো শুভ হওক